নমস্কাৰ বন্ধুসকল, প্ৰথমতে সকলোকে অলৰাউণ্ডাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কেইটামান জানিবলগীয়া সাধাৰণ জ্ঞানৰ বিষয়ে। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হাই বন্ধুসকল, আজিৰ প্ৰথম প্ৰশ্নটো হৈছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? চাৰিটা অপশ্যন দিয়া আছে। এ নাগালেণ্ড, বি অৰুণাচল প্ৰদেশ, চি অসম, ডি মণিপুৰ। শুদ্ধ উত্তৰটো হৈছে বি অৰুণাচল প্ৰদেশ। ২ নম্বৰ প্ৰশ্নটো হৈছে মিজোৰাম ৰাজ্য কেতিয়া গঠন কৰা হৈছিল? এ 1985, বি 1986, চি 1987, ডি 1997। শুদ্ধ উত্তৰটো হৈছে চি 1987। ৩ নম্বৰ প্ৰশ্নটো হৈছে মণিপুৰক কেতিয়া কেন্দ্ৰশাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? এ 1960, বি 1961, চি 1963, ডি 1962। শুদ্ধ উত্তৰটো হৈছে ডি 1962। ৪ নম্বৰ প্ৰশ্নটো হৈছে হৰ্ণবিল কোন ৰাজ্যৰ জাতীয় উৎসৱ? এ ছিকিম, বি নাগালেণ্ড, চি মণিপুৰ, ডি অৰুণাচল প্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে বি নাগালেণ্ড। ৫ নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ হেডকোৱাৰ্টাৰ ক'ত আছে? এ গুৱাহাটী, বি আইজল, চি আগৰতলা, ডি ইম্ফল। শুদ্ধ উত্তৰটো হৈছে এ গুৱাহাটী। বন্ধুসকল, এই মহৎলোকৰ বাণীটো কোনে কৈছিল কমেণ্ট কৰি জনাবচোন। মানুহ হিচাপে মই মানুহক বিশ্বাস কৰোঁ কথাষাৰ কোনে কৈছিল? আপোনালোকে কমেণ্ট কৰি জনাব। বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব।